আমি কাক ভোট দিম তো আমি এইবুলি মাইনৰিটি মানুহে আমি চালি জাৰি চাই দেখিলোঁ। दायो कमल सिंह नार्जारी सारा सफैबायनाय 20 नं बिजनि एलएसनि इउपिपिएल नि बिजाथि सारा आमगुरियावहाय दा बरायबाय आरोखि नै ओमफ्राय दिनैहाय अफिस बेखेवगोन आरो नै दा बेबायदि आरोखि बयबो रेडि नेनानै थाबाय। दा सारा सफैबाय आरो फाइनालि दा आं सारनिफ्रायबो फंनैसो कन्टेन्ट लागोन नोंथांमोना भिडिअखौ जोबजासे नायलांबानो जाबाय आरो दा बे ओनसोलनि थागिबिफ्रा बयबो फैदों नै लैहोरनो सिंनिफ्राय खेबेदो दा बेखेवबाय आरो अफिसखौहाय गासैबो रायजो राजाफोरखौहाय जोंनि मावथि फालिफोर नोंथांमोनखौ सार जेनेबा दायो नोंथांनि समस्थियाव माबायदि आवगायनानै दं जेनेबा भटार हिसाबै दा जोंनि 20 नं बिजनि बिधानसभा समस्थियाव भटारफ्रा माने बयबो मोदोम गुदुङैनो बयबो माने डिसिसन लानो नागिरदों जे जोङो माने ट्रेक्टरनि भटारजों जोङो प्रमद बर' बिथांखौ मोजां मोनो। प्रमद बर' जानाखि सिन्दाधारा बिथाङा जोंनो थानाय इडुकेसन डिपार्टमेन्टखौ गोबां माने परिबर्तन लाबोदों। बेनि अनगायैबो बिथाङा माने इवान ब्रह्म जानाखि गोबां एससिएस अफिसार दिहुनबाय ओमफ्राय मेडिकेलनि कचिं खालामबाय एपिएससि इउपिएससि कचिं आइआइटि एनआइटि कचिं दारै गोबां जोंनि इयथफोरखौ बिथांमोना माने गावनि आथिङाव गाव गसंथानो लामाखौ लाबोबाय। बे हिसाबै जोङो प्रमद बर'खौ मोजां मोनो। प्रमद बर'नि बिथांनि जानाखि सिन्था बिथांनि जानाखि मटिभेसनेल जानाखि स्पिचफोर होनाय दङ बाहाय जोङो माने गोजोननाय मोनो। दा बे हिसाबै जोङो बिथांनि माने जि माबा सिन्ताधारा बेखौ जों नायनानै जोङो इकुवेलि जों बयबो भटखौ होगोन होननानै जोंनि माइनरिटि बिथांमोनहाबो बेंगलि बिथांमोनहाबो राजबंसि बिथांमोनहाबो बर'आथ' बर' भट होखागोन बयबो माने भटखौ होनो थाखाय डिसिसन लादों। बिसोरनियाव जोङो माने अरुपदेखौ जे बहिरागत हिसाबै जोङो अरुपनो जों भटखौ होआ होननानै अलरेडि डिसिसन लानाय दं। দাদা আপোনালোকে ওচৰত মই এটা কথা সুধিবলৈ বিচাৰিছে এতিয়া মানে বিধানসভা নিৰ্বাচন আহি আছে কোনটো দলত ভোট দি পেলাই জয়যুক্ত কৰিব বিচাৰিছে ইয়াৰ বিষয়ে অলপমান জনাই দিব। প্ৰথমতে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমি এইবুলি মানে 20 নং বিজনি বিধানসভা সমষ্টিৰ কেণ্ডিডেট আমি 17জন পাইছিলোঁ। তাৰ মাজত 4জন ইতিমধ্যে মনোনয়ন পত্ৰ উঠাই লৈছে। এতিয়া 13জন আছে। 13জনৰ ভিতৰত আমি কাক ভোট দিম তো আমি এইবুলি মাইনৰিটি মানুহে আমি চালি জাৰি চাই দেখিলোঁ যে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিজন প্ৰাৰ্থী কমল সিং নাৰ্জাৰী তেখেতে বহুত ভাল মানুহ। তেখেতে মানে যিবোৰ কাম কৰিছে আমি প্ৰশংসনীয় মানে তাক প্ৰশংসা কৰিছোঁ। তো এইবুলি আমাৰ মাইনৰিটি মানুহে বা অন্যান্য ধৰ্ম অৱলম্বীৰ মানুহে মানে থিৰাং কৰি লোৱা হৈছে যেনেকুৱা যে আমি কমল সিং নাৰ্জাৰী ছাৰক বিপুল ভোটে আমি ভোটদান কৰিম, ট্ৰেক্টৰ ছবিত আমি ভোটদান কৰিম। আৰু কিয় কৰিম যে অৰূপ কুমাৰ দে তেখেতে হৈছে এজন মানে জাতি ধৰ্ম লৈ পেলাই যি বিভাজন সৃষ্টি কৰে তেনেকুৱা ব্যক্তিক আমি কেতিয়াও আমি ভোট প্ৰদান নকৰোঁ। এনেকুৱা মানুহক আমি ডাষ্টবিনত পেলাই দিম। এনেকুৱা মানুহৰ আমাৰ দৰকাৰ নাই। যেহেতু আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠী মানে বিভিন্ন ধৰ্ম অৱলম্বীৰ মানুহ আমি একগোট হৈ পেলাই মিলাই প্ৰীতি আমি বসবাস কৰি আছোঁ। আৰু এই মিলাই প্ৰীতিটো আমি অক্ষুণ্ণ ৰাখিবলৈ আমি মানে কোনো ধৰণৰ যে
তেওঁলোক ইয়াত আহি পেলাই যে বিভাজন কৰিব আমি সেইটো কৰিবলৈ দিয়া নহ'ব। এটা কথা মই উদাহৰণস্বৰূপে আমি দিব বিচাৰিছোঁ যে যেতিয়া বৰষুণ আহে আমি জাপি লওঁ, ছাতা লওঁ, কিন্তু আমাৰ ৰাইজে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে যে এই সময়ত আমি উচিতভাৱে অন্যান্য দলবিলাকক আমি প্ৰত্যাহাৰ কৰি পেলাই বিজেপিক মষিমূৰ কৰি পেলাই আমি UPPL দলক বিপুলৰ পৰা বিপুল ভোট প্ৰদান কৰি পেলাই আমি মানে উনিয়াৰ কৰি দিম। কিন্তু আমি থিৰাং কৰি লৈছোঁ যে যিমানবোৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহ আছে আমি গাঁৱে ভূঞে সকলোৱে আমি এটাই মানে আমাৰ বাক্য যে আমাৰ ভোটখিনি যিখিনি আছে বিজনী সমষ্টিত 48,000 তাৰে মাজত যিখিনি পোল হ'ব আমি গোটেইখিনি ভোট UPPLৰ পিনে আমি দান কৰিম। ধন্যবাদ থাকিল দাদা এইখিনি জনোৱাৰ কাৰণে।